এই ভিডিঅ'টোত মই জোনমণি ৰাভা এনেকুৱা ধামাকা নিউজ কেইটামান দিম আজি আপোনালোকক ন আপোনালোক ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব এনেকুৱা ধামাকা নিউজ ন ড্ৰাইভাৰজনৰ এনেকুৱা পিটন দিছে নহয় বুলিছে আপোনালোকে মানে দেখিলে চকু কপালত উঠিব মানে ভিডিঅ'টো চাওক আপোনালোকে মই দেখুৱাইছোঁ জীয়াই থকাৰ আগমুহূৰ্তৰ ভিডিঅ' এটা দেখুৱাম আজি আপোনালোকক চাব ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনী ঘৰত নাইকিয়া হৈ গ'ল চাওক ভিডিঅ'টো আপোনালোকে এবাৰ মোৰ এই আজি জোনমণি ৰাভাৰ বিষয়ে এটা কথা ক'ম জোনমণি ৰাভাক কিন্তু ফুল প্লেনিং কৰি হত্যা কৰা হৈছে এইটো কিন্তু সত্য কথা কাৰণ ইয়াৰ মাজত বহুত ৰহস্য মানে আছে আৰু সেই ৰহস্যবিলাক ফাদিল হৈছে সকলোৱে গমেই পায় কাৰণ এইটো হত্যা কৰা হৈছে তাইক সম্পূৰ্ণভাৱে ড্ৰাইভাৰজনক লৈ আহিব লাগে আৰু ক'লা ড্ৰেছ পিন্ধা মানুহজনক ধৰিব পৰা নাই যদি মাৰ্ডাৰে নহয় সেইখিনি মানুহ সন্মুখত আনি থিয় কৰি দিব লাগে মিডিয়াৰ আগত ড্ৰাইভাৰৰ পৰা ক'লা ড্ৰেছ পিন্ধা মানুহজনৰ পৰা কিয় এতিয়ালৈকে ধৰিব পৰা নাই আপোনালোকৰ মতে কি মাৰ্ডাৰ নে এইটো এক্সিডেণ্ট সাহস আছে আপোনালোকৰ ক'বলৈ মাৰ্ডাৰ বুলি মিডিয়াতটো ফালি আছে মাৰ্ডাৰ হৈছে বুলি গমে পাই সকলোৱে এইটো আচলতে ফুল প্লেনিং মাৰ্ডাৰ হয় আৰু যাৰ যাৰ সাহস আছে কওক কমেণ্ট কৰি কিনে মাৰ্ডাৰ হয়নে নহয় আৰু জোনমণি ৰাভাৰ কাহিনীটো মানে চাউথৰ চিনেমাৰ নিচিনা হৈ আছে বৰ্তমান পুৰা মানে চাউথৰ চিনেমাৰ নিচিনা কাহিনীত গৈ আছে গৈ পাব আপোনালোকে দুদিনমান দেৰিকৈ হ'লেও হয়নে নহয় যে চাউথৰ চিনেমাৰ কাহিনীত গৈছে নে জানে কেছটো সকলোৱে গমেই পাব আৰু জোনমণি ৰাভাৰ গোটেই শৰীৰটোতে মানে আঘাতৰ চিন যদি এক্সিডেণ্ট হয় গোটেই শৰীৰটোত আঘাতৰ চিন নহয় ন হয়নে নহয় আপোনালোকে কওক এক্সিডেণ্ট হ'লে হাত ভৰি ভাঙিব কিন্তু গোটেই শৰীৰটোততো ইমান মানে কি আঘাতৰ চিন নাথাকে ন কিছুমান পইণ্ট মানে আছে আৰু কিবা এটা CBI হওক পুলিচে হওক যোনে নহওক দোষীজনক বিচাৰি ওলাব লাগে এক নম্বৰ কথা সেইটো আৰু সম্পূৰ্ণভাৱে শাস্তি দিব লাগে জোনমণি ৰাভাৰ লগত যি হৈছিলে ড্ৰাইভাৰজনক ধৰিলে ইতিমধ্যে বাকী আৰু যিবিলাক মানুহ লুকাই আছে সেইবিলাক মানুহকো ধৰিব লাগে অতি সোনকালে কাৰণ যদি নধৰে চবৰে হয়তো বেয়া লাগিব কাৰণ দোষী যদি হাৰি যায় চবৰে বেয়া লাগিব সেইকাৰণে দোষী হাৰিব নালাগে সেইটোৱে কথা আৰু পুলিচ প্ৰশাসনেও নিজৰ মতে কাম কৰিছে ঠিকে আছে বহুত ভালদৰে কামখিনি কৰি আছে জোনমণি ৰাভাৰ কেছটোক লৈ কৰি কিনে কেৱল গাফিলতি নহ'লেই হ'ল যে কোনো আইনৰ চকুত ধূলি দি মানে খাই যাব নোৱাৰে যোনে নহওক এতিয়া যেনেকৈ চৰকাৰখনে জোনমণি ৰাভাৰ কেছটো চাইছে ইমান ধুনীয়াকৈ যাতে পিছলৈকে এনেকৈ চাই গোটেই কেছটো আৰু ইয়াত কোনো গাফিলতি নহয় আৰু জোনমণিৰ দোষীজনে যদি সম্পূৰ্ণভাৱে শাস্তি পায় আৰু যিজন ড্ৰাইভাৰক ধৰিছে সেই ড্ৰাইভাৰজনক মানে পিটন দিব লাগে কেইটামান ড্ৰাইভাৰজনক পিটন দিলে মানে চব ওলাই পৰিব এফালৰ পৰা একদম তাক মানে এনেকুৱা মাৰিয়াই মানে মাৰিব লাগে না কৈছোঁ একদম পাকাত চুচৰাই তাক একদম পেলাই কৰি মাৰিলেহে মানে ওলাবগৈ